গুড মৰ্নিং সকলোকে। এটা নতুন দিন, কিছুমান নতুন কাম আৰু এটা নতুন যাত্ৰা। আৰু আজি মই যাত্ৰা কৰিব লৈছোঁ আমাৰ একেবাৰে ওচৰতে বাক্সা কোৰ্টলৈ। বাক্সা কোৰ্ট আমাৰ ইয়াৰ পৰা মেক্সিমাম 40 মিনিটছ লাগে। সেইকাৰণে অকণমান দেৰিকৈ ওলাইছোঁ। এতিয়া 10টা, ৰাতিপুৱা 10 বাজিছে আৰু এতিয়া মই তালৈকে যাত্ৰা কৰিম আৰু ভাবিছোঁ আপোনালোকক বাক্সা কোৰ্টটো কিছু দেখাম, কেনেকুৱা কি কথা। ভিতৰত বাৰু দেখাব নোৱাৰোঁ, কিন্তু বাহিৰত মই যিমানখিনি পাৰোঁ বা তাৰে যিখিনি প্ৰাকৃতিক সৌন্দৰ্য সেইখিনি মই হয়তো আপোনালোকক দেখাব পাৰিম। তো মই এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু চবচে ডাঙৰ কথা, বাক্সা কোৰ্টটো খুব ধুনীয়া। মই পাৰিলে আপোনালোকক দেখাব চেষ্টা কৰিম। ব'লক আমি বাক্সা কোৰ্ট যাওঁ, যাত্ৰাটো আমি আৰম্ভ কৰোঁ। তো গাড়ীত বহিলোঁ আৰু এতিয়া মোৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। বাক্সা কোৰ্ট এয়া চাওক, এইটো বাক্সা কোৰ্টৰ বাহিৰটো। এইফালে এইটো এণ্ট্ৰি গেট, খুব ধুনীয়া। মই কৈছিলোঁ ন আপোনালোকক বাক্সা কোৰ্ট খুব ধুনীয়া। এয়া মই আহি পালোঁ মোৰ গন্তব্যস্থান বাক্সা কোৰ্ট। এয়া চাওক, এইটো বাক্সা কোৰ্ট। মই আপোনালোকক ভালকৈ দেখাইছোঁ। এতিয়া ভিতৰত যাম আমি আৰু ভিতৰত যদি মই যেনেকুৱাকৈ পাৰোঁ, যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। ব'লক বাক্সা কোৰ্ট যাওঁ, ভিতৰত যাওঁ। এতিয়া যিহেতু কৰোণাৰ সময় আৰু সেইকাৰণে আজিকালি এনেকুৱাকৈ এণ্ট্ৰি কৰিব লাগে আমি কোৰ্টত সোমালে। তো এণ্ট্ৰি কৰিহে আমি ভিতৰত যাম। তো এতিয়া কোৰ্টত গৈ আছোঁ। যিহেতু কৰোণাৰ সময়, এতিয়া আমাৰ ক্লাইণ্টটো খুবেই কম বা ইয়াতে মানুহ বহুতে কম। এয়া হৈছে কোৰ্টৰ ভিতৰৰ ভাগটো। অলপ চলপ দেখাই দিছোঁ আৰু খুব ধুনীয়া কোৰ্টবোৰ। এয়া ভিতৰৰ কোৰ্টবোৰ, চৌহদটো খুব ধুনীয়া। আপোনালোক কৈছোঁৱে আগতে, খুব ধুনীয়া। যেতিয়াই বাক্সা কোৰ্ট আহোঁ খুব ভাল লাগে। একচুৱেলি ইয়াত এটা পৰিৱেশ আছে আৰু মানে একেবাৰে কাম কৰাৰ সঁচাকৈ বহুত উপযুক্ত মানে ঠাই। হাই উৰুমি কম আৰু খুব ধুনীয়া পৰিৱেশ। সেইকাৰণে ইয়াতে যেতিয়া আহোঁ সঁচাকৈ ভাল লাগে। মই খুবেই মোৰ প্ৰিয় বাক্সা কোৰ্ট। ইয়াতে মোৰ কাম হ'ল, বাক্সা কোৰ্টত মোৰ কামখিনি হ'ল। এতিয়া মই গৈ আছোঁ বাক্সা DC অফিচ, তাতেও মোৰ অকণমান কাম আছে। আজি একচুৱেলি বহুত বৰষুণ, ধাৰাসাৰ বৰষুণ। ইয়াতে আমাৰ নলবাৰীত ইমান বৰষুণ নাই, কিন্তু ইয়াতে বহুত বৰষুণ। এয়া বহুত ভাল লাগিছে বতৰটো বাৰু, খুব ধুনীয়া বতৰ, বৰষুণ বতৰ, ঠাণ্ডা বতৰ। তো এতিয়া মই গৈ আছোঁ DC অফিচ, মুছলপুৰ DC অফিচ। আজি মোৰ লাষ্ট কাম আছিলে এইটো অফিচত, মুছলপুৰ চাব ৰেজিষ্টাৰ অফিচ, বিয়াৰ কাম। মই কৈছিলোঁ বিয়াৰো কাম আছে এটা, তো সেইখিনিও কৰিলোঁ আৰু এতিয়া সকলো কাম শেষ কৰি ঘৰমুৱা হৈছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ, নলবাৰী গৈ আছোঁ। এতিয়া কাম কৰি উঠি পেট পূজা কৰিব লাগে আৰু ইয়াতে চাওক, ইয়াতে সন্মুখত সিমান তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট নাই। একচুৱেলি এইবিলাক জেগাত আগতে একোৱেই নাছিল। এতিয়াহে কোৰ্টটো হোৱাৰ পৰা কিছু মানে ডেভেলপ হৈছে জেগাবোৰ, ঠাইবোৰ। তেতিয়া তথাপি এইবোৰ যিবোৰ সৰু সৰুকৈ ইয়াৰে স্থানীয় লোকে যিবোৰ ৰেষ্টুৰেণ্ট বনাইছে, ৰেষ্টুৰেণ্ট মানে খোৱা ঠাই আমাক বনাই দিছে, বহুত সুবিধা। আৰু তাতে আমি খাওঁ। এয়া চাওক, আৰু ভোকৰ সময়ত আচলতে য'তে অন্ন পায় আচলতে সেইখিনিয়ে লক্ষীস্থান। আৰু এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্টবোৰতে আমি যেতিয়া কামত আহোঁ আমি খাওঁ। যিখিনিয়ে বনাই খুব তৃপ্তিৰে খাওঁ, খুব ভাল লাগে। আৰু বাইদেউকেইজনীও খুব মৰমৰ। আহক কিবা অলপ খাই লওঁ। এয়া ইয়াৰে কিটচেন, ধুনীয়াকৈ দাদাই বনাই আছে। এয়া আমাৰ ধুনীয়াকৈ ভালকৈ বনাই মেলি খুৱায় আৰু খুব তৃপ্তিৰে খুৱায় বাইদেউ।
তো সেনেকুৱা ধৰণে আমি ইয়াতে খুব ধুনীয়াকৈ আহি আমাক যিখিনি তেওঁলোকে আমাক মানে আলপৈচান বুলিয়ে কওঁ, যিখিনি আমাক তেওঁলোকে দিয়ে খাবলৈ দিয়ে, খুব তৃপ্তিৰে আমি খাওঁ আৰু তেনেকুৱাকৈ চলি আছোঁ আৰু কোৰ্টৰ কামবোৰ কৰি কিবা অলপ খাই ঠিক এইটো কোৰ্ট, এয়া কোৰ্টটো আপোনালোকক দেখালোঁ। কোৰ্টৰ ঠিক ফ্ৰণ্টতে এখন ফিল্ড আছে আৰু তাতে বিৰাট ধুনীয়া মন্দিৰ আছে এয়া। আৰু সেই মন্দিৰটো আপোনাৰ বাথৌ পূজা কৰা হয় বছৰে বছৰে, বহুত ডাঙৰ মেলা এখন হয়। এই গোটেই এৰিয়াটোত বহুত ডাঙৰকৈ এখন মেলা হয় আৰু মই যোৱা বছৰ আহিছোঁ, বহুত ধুনীয়া হয় মেলাখন। আৰু মানে বড়ো যি দেৱ দেৱী আছে তেওঁলোকক উপাসনা কৰা হয় ইয়াতে। খুব ধুনীয়া মন্দিৰ, আহকচোন এবাৰ দেখাওঁ মন্দিৰটো, ব'লক। এইটো সেই মন্দিৰটো, চাওকচোন বিৰাট ধুনীয়া মন্দিৰটো। এতিয়া বাৰু গেট মৰা আছে, গেটখন মাৰি থোৱা আছে, এতিয়া সোমাব চাগে নিদিয়ে। খুব ধুনীয়া মন্দিৰ। এয়া চাওক, এই পৰিৱেশটো যে খুব ভাল লাগে মানে চাৰিওফালে একদম চাওকচোন, খুব ধুনীয়া। আৰু ঠিক এইখন যিখন ফিল্ড আছে, এই ফিল্ডখনৰ ঠিক এইটো চাইডে ভূটান পাহাৰখন দেখা পায়। পাৰিলে মই আপোনালোকক ৰাস্তাত দেখাবলৈ চেষ্টা কৰিম। বহুত ভাল লগা পৰিৱেশ। তো এতিয়া সকলো কাম সামৰি এতিয়া ঘৰ যাব ওলাইছোঁ। এতিয়া অলমষ্ট 3টা বাজিছে চাগে, আৰু এতিয়া গৈ আছোঁ মই ঘৰ, নলবাৰী গৈ আছোঁ। আৰু নেক্সট আকৌ ভিডিঅ' বনাম, তেওঁলোকে চাব আৰু চাওঁ আৰু কি কোৰ্টত যাওঁ, মোৰ যাত্ৰা কোনফালে হয়। তো নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। আহক তথাপি যাই থাকোঁ, ৰাস্তাত যদি আৰু কিবা দেখা পাওঁ আপোনালোকক দেখাম। কাৰণ বাক্সাখন, মচলপুৰখন খুব ধুনীয়া, একদম মানে নেচাৰেল বিউটি চবফালে। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। মোৰো এটা ভাল হৈছে আচলতে, কোৰ্টত অহাও হৈছে, ব্লগ বনোৱাও হৈছে আৰু আপোনালোকক দেখুৱাও হৈছে। বহুতকেইটা বেনিফিট হৈছে মোৰ। তো আপোনালোকে চাই থাকক আৰু নেক্সট ভিডিঅ'বোৰো চাই থাকিব। আৰু এইবাৰ বহুত প্লেনিং আছে এইটো মাহত, মানে এই বছৰটোত বহুত প্লেনিং আছে, বহুত কোৰ্ট ভিজিট কৰিম যদি ভগৱানে নিয়ে। তো চাই থাকিব, ব'লক তেন্তে আগবাঢ়ো।